তো গাইছ এতিয়া শিমলুগুৰি চেণ্টাৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া একদম পুৰা চক চৰাইচকল এফেৰেদি সোমাই আহিলোঁ একদম আৰু এতিয়া একদম মজাকৈ বনাই আছে তো দেখাবলৈ চেষ্টা কৰিম তো এই চৰাইচকল তলৰ পৰা একদম ওপৰত উঠিবলৈ চেষ্টা কৰিলোঁ ওপৰত চক কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই চ' অ'কে গুড ইভিনিং আৰু এতিয়া বাজিছে 3টা বাজিলে আৰু এতিয়া মানে মই আপোনালোকে ভাবিছে এই জেকেট কেলৈ পিন্ধি আছে ভাবিছে একদম মানে পুৰা ঠাণ্ডা দিছে ইয়াত মানে একদম পুৰা আজি বতৰটো ডাৱৰীয়া হয় আৰু আজি হয় 12 জানুৱাৰী 2022 বৰ্ষৰ এইটো চ' গাইছ আমি মানে 3টা বজাত আমি মানে বচাপুখুৰী যাম আমাৰ ঘৰৰ পৰা মানে কমেও 9 কিলোমিটাৰমান আঁতৰত হ'ব তো তালৈ যাম বচাপুখুৰীত মানে একদম মানে ভেলাঘৰ আপোনাৰ ধুনীয়াকৈ বনাইছে মানে তো ধুনীয়াকৈ তাত ভেলাঘৰ চেলাঘৰ চাবলৈ যাম বুলি ভাবিছোঁ কৰিছোঁ আৰু এটা ভাল খবৰ এটা কৈ দিছোঁ মানে আমি গৈ আছোঁ মানে শিৱসাগৰ গৈ আছোঁ মানে শিৱসাগৰৰ পৰা একদম ধুনীয়া ব্লগ দিবলৈ চেষ্টা কৰিম একদম তাৰপিছত শিৱসাগৰ গুৱাহাটী নগাঁও এইবিলাক গৈ আছোঁ তাত একদম সেই তেতিয়াৰ পৰা একদম মজা ব্লগ আহি থাকিব 16 তাৰিখে গৈ আছোঁ একদম পূৰা মজাকৈ একদম ভিডিঅ' দিবলৈ চেষ্টা কৰিম তাৰ পৰা এণ্ড হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চেমৰন ট্ৰেভেল ব্লগ তো চক আজি মানে বতৰটো একদম ভাল নহয় তো এইটো হৈছে আমাৰ ঘৰৰ আগফালতো একদম মানে আজি একদম মানে বতৰটো ভাল নহয় একদম মানে ডাৱৰীয়া বতৰ তো জেকেট পিন্ধি লৈছোঁ এতিয়া একদম মানে তালৈ যাবলৈ ওলাই আছোঁ তো লগৰ কেইটামানো যাব লগৰ কেইটামান শিমলুগুৰিৰ পৰা যাব তো ভিডিঅ'টো ভালকৈ চাই থাকক চ' ৰাইজসকল এতিয়া ঘৰৰ পৰা ওলাওঁ আৰু লগৰকেইটা যাব শিমলুগুৰি চেণ্টাৰৰ পৰা আৰু এতিয়া একদম পূৰা ঠাণ্ডা মানে একদম সেইটো কাৰণে পূৰা জেকেট পিন্ধি লৈছোঁ এণ্ড শিমলুগুৰি চেণ্টাৰত লগ পাই মানে লগৰকেইটা যাব শিমলুগুৰি চেণ্টাৰৰ পৰা সিহঁতি তাত ৰখি আছোঁ তো বচাপুখুৰীলৈ যাম মানে বচাপুখুৰীত একদম পূৰা ধুনীয়াকৈ মানে ভেলাঘৰ সাজিছে একদম পূৰা ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিছোঁ তো তাত দেখাবলৈ চেষ্টা কৰিম এণ্ড ভিডিঅ'টো ভালকৈ চাই থাকিব আৰু ৰাইজসকল এইটো যিহেতু মোৰ নতুন চেনেল 300টা ছাবস্ক্ৰাইবাৰ যেন কমপ্লিট হৈছে তো আপোনালোকে অকণ আগবঢ়াই লৈ যাওক তো ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু লাইক কৰক ভিডিঅ'বিলাক তো এণ্ড ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব অলপ যিহেতু এটা নতুন চেনেল আৰু মই নতুনকৈ মোৰ ইমান ব্লগ বনোৱা তো ব্লগবিলাক এনেকৈ বনাবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল ভিডিঅ'বিলাক ভাল পায় এটা লাইক কৰিব আৰু যদি চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব চেনেলখন নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ শ্বেয়াৰ কৰক শ্বেয়াৰ কৰি দিয়ক লাইক এণ্ড ছাবস্ক্ৰাইব কৰক কমেণ্ট এটা কৰি দিব ধুনীয়াকৈ ভিডিঅ'টো কেনেকুৱা পালে আৰু ভিডিঅ'টো সকলোকে চাই যাওক আজি চৰাইচকল এতিয়া ঘৰৰ পৰা ওলালোঁ যাবলৈ আৰু আজি মানে একদম বতৰটো পূৰা ডাৱৰীয়া হয় একদম মানে তো আৰু মোৰ চুলি কাটিবলৈ একদম পূৰা চুলি পূৰা বাঢ়ি গ'ল চক শিৱসাগৰ গৈ আছোঁ একদম 16 তাৰিখে একদম মজা ব্লগ পাব শিৱসাগৰৰ পৰা শিৱসাগৰ গুৱাহাটী নগাঁও নলবাৰী আৰু তাত যদি মোৰ কোনোবা ছাবস্ক্ৰাইবাৰ আছে তো মোৰ নাম্বাৰটো মই মোৰ ইনষ্টাগ্ৰাম আইডি আহি আছে তো ইনষ্টাগ্ৰাম সমীৰণ বুলি আছে সমীৰণ 564 তো তাত আপোনালোকে মেছেজ কৰিব তো মই মেছেজৰ সকলোকে ৰিপ্লাই কৰিম আৰু যদি কাৰোবাক পাৰ্চনেলকৈ নাম্বাৰ লাগে তেতিয়া মোক ক'ব তো মই চবকে এনেকৈতো ডাইৰেক্ট দি দিব নোৱাৰি কাৰণ জানেই মেছেজ বহুত আহি থাকে মেছেজ কল তো সেইটো কাৰণে ডাইৰেক্ট দিব নোৱাৰি ইনষ্টাগ্ৰামত মোক মেছেজ কৰিব তো তাত দিবলৈ চেষ্টা কৰিম মই আপোনালোকক নাম্বাৰ আৰু যদি কোনোবা মোৰ ছাবস্ক্ৰাইবাৰ আছে শিৱসাগৰ গুৱাহাটী নলবাৰী নগাঁও আৰু মৰিগাঁও ইয়াত যদি কোনোবা ছাবস্ক্ৰাইবাৰ আছে তো লগ কৰিব পাৰিব মোক আৰু 16 তাৰিখে গৈ আছোঁ একদম শিৱসাগৰ তাৰপাছত একদম পূৰা ধামাকা ব্লগ আহি থাকিব শিৱসাগৰ পৰা গুৱাহাটী নগাঁও নলবাৰীৰ পৰা আৰু এতিয়া যাওঁ আমি বচাপুখুৰীলৈ যাওঁ মানে বচাপুখুৰীত মানে এতিয়া মানে ভেলাঘৰ বনাই আছে তো তালৈ যাওঁ লগৰ কেইজনমান শিমলুগুৰিত ৰখি আছে আইকন ব্লগছ বুলি চেনেল এটা আছে তো আইকনো যাব আৰু লগৰ দুজনমান যাব তো সেইকেইটা তেহেঁতক লগ কৰি লওঁগৈ তো এতিয়া ঘৰৰ পৰা ওলাওঁ তো ভিডিঅ'টো সকলোকে চাই থাকক আৰু ৰাইজসকল বসন্তী উলিয়াই লৈছোঁ মোৰ একদম বসন্তী একদম ভালত বেয়া হৈ গৈছে মই নতুন বসন্তী এখন কিনিম তো এইকেইদিন এইখনকৈ চলাই থাকোঁ তো এইফালে চক বতৰটো একদম পূৰা বেয়া ডাৱৰীয়া মানে চক আৰু ৰাইজসকল এতিয়া ঘৰৰ পৰা ওলাই আহি গ'লোঁ ঘৰৰ পৰা অলপ দূৰ ওলাই আহি গ'লোঁ আৰু শিমলুগুৰি চেণ্টাৰ পামগৈ আৰু এতিয়া ভিডিঅ'টো সকলোকে চাই থাকক আৰু যদি ভাল লাগে এটা লাইক কৰক যদি চেনেল নতুনকৈ ছাবস্ক্ৰাইব কৰক আৰু ৰাইজসকল ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিয়ক যাতে মোৰ চেনেলটো সোনকালে 1K ছাবস্ক্ৰাইব কমপ্লিট হয় আৰু 1K ছাবস্ক্ৰাইব কমপ্লিট হ'লে ধুনীয়াকৈ কেক কাটি ধুনীয়াকৈ মজা পাৰ্টি কৰিম একদম আৰু আপোনালোকো মাতিম সোনকালে আপোনালোকো আহিব আৰু মোৰ চেনেলটো সোনকালে 1K ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ক আৰু এতিয়া 300 ছাবস্ক্ৰাইব আছে সোনকালে যেন আপোনালোকে 1K ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ে আৰু শিৱসাগৰ গৈ আছোঁ ৰাইজসকল শিৱসাগৰ একদম ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম শিৱসাগৰ গুৱাহাটী নলবাৰী নগাঁও আৰু মৰিগাঁও যদি কোনোবা ছাবস্ক্ৰাইবাৰ আছে ছাবস্ক্ৰাইব লগ কৰিব পাৰিব আৰু এতিয়া আহি আছে চব ভিউ চক আৰু ৰাইজসকল একদম পূৰা চব ডাৱৰীয়া হৈ আছে একদম ৰাইজসকল এইফালে আগফালে দেখিছেনে এটাত মানে ৱাটাৰ চাপ্লাই ওপৰত কিবা এটা বনাই আছে একদম মানে তো বনাই খালে দেখাম বাৰু মই এতিয়াতো অলপ বনাই আছে পূৰা ওখকৈ কিবা এটা বনাই আছে আৰু ৰাইজসকল এইটো ৱাটাৰ চাপ্লাইৰ ওচৰত মানে কিবা এটা ওখকৈ বনাই আছে তো বনাই গ'লে মই দেখাম আৰু এতিয়া একদম বতৰটো একদম পূৰা ডাৱৰীয়া চক ওলাই আহিছোঁ দিয়া ঘৰৰ পৰা বসন্তীলৈ আহি আছোঁ তো
আৰু ৰাইজসকল মোৰ মনটো অলপ ভাল লাগিছে কাৰণ ইউটিউবৰ কাৰণে ক'ত ক'ত গৈছোঁ ঠিক নাই মানে আৰু এবাৰতো অলপ দূৰণিকৈ যাব ওলাইছোঁ শিৱসাগৰ গুৱাহাটী নগাঁও নলবাৰী ফাৰ্ষ্ট টাইম মই এবাৰ এনেকুৱা যাত্ৰা এটা হ'ব তো আপোনালোকে যেন আশীৰ্বাদ কৰে ভালে ভালে যেন গৈ আহিব পাৰোঁ আৰু এতিয়া ভিউটো আজি বহুত ভাল লাগি আছে একদম চক আৰু ৰাইজসকল আজি তামাম বৰষুণ দিছিলে ৰাতিপুৱা আৰু এতিয়া বতৰটো একদম পুৰা ডাৱৰীয়া হৈছে চক আৰু ৰাইজসকল এতিয়া পাইছোঁহি ব্ৰহ্মপুত্ৰ একাডেমী স্কুলৰ ওচৰত পাইছোঁহি আৰু আপোনালোকৰ ফালে একদম ভোগালী বিহুৰ কেনেকুৱা প্ৰস্তুতি চলিছে কমেণ্ট কৰি কওক একদম আৰু বিহু খাবলৈ সকলোকে মনত জনালোঁ একদম বিহু খাবলৈ আহিব সকলোৱে আৰু আমাৰ মানে শিমলুগুৰি বচাপুখুৰীৰ ফালে মানে ধলপুৰৰ ওচৰত যিটো বচাপুখুৰী আছে শিমলুগুৰি পাৰ হ'ল বচাপুখুৰী পায় তো তাতে মানে একদম ভেলাঘৰৰ একদম মানে ভোগালী বিহুৰ একদম ধুনীয়া প্ৰস্তুতি চলিছে ভেলাঘৰ বনাই আছে তো তালৈ আহি আছোঁ আপোনালোকক ভেলাঘৰ দেখাবলৈ চেষ্টা কৰিম আৰু এইবিলাক চাওক আৰু ৰাতিপুৱা ৰাতিপুৱাৰ পৰা বৰষুণ দি ৰ'দটো এতিয়া অকণমান ওলাইছেগৈ আৰু একদম আজি একদম পূৰা ভিউটো একদম মজা লাগি আছে মোৰ একদম মানে চক আৰু এইফালে বগৰী চক বগৰী গছ বগৰী লাগিছে আৰু অলপকৈ খাবলৈ হৈছে চ' গাইজ পালোহি আমি শিমলুগুৰি চেণ্টাৰ আৰু শিমলুগুৰি চেণ্টাৰৰ পৰা এইফালে এইটো চাইডে আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ একদম আৰু লগৰজনক লৈ পিনি তাৰপিছত আৰু এইফালে আছে আইকন বক্স আছে শিমলুগুৰি চেণ্টাৰ পালোহি আৰু শিমলুগুৰি চেণ্টাৰৰ পৰা এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ মানে বচাপুখুৰীলৈ গৈছোঁ বচাপুখুৰীত মানে ভেলাঘৰৰ প্ৰস্তুতি চলি আছে তো ভেলাঘৰ বনাই আছোঁ তালৈ গৈ আছোঁ ভিডিঅ'টো সকলোকে চাই থাকক চ' গাইজ আমি শিমলুগুৰি চেণ্টাৰৰ পৰা এইটো চাইডে আহিলোঁ মানে সোমাই আহিলোঁ এটা ভিতৰৰ ৰাস্তাত সোমাই আহিলোঁ আৰু এতিয়া যাওঁ আমি বচাপুখুৰীলৈ আৰু এইফালে আছে আইকন ব্লগছ আছে আইকন ব্লগছ বুলি ইউটিউবৰ চেনেল আছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া ব্লগছ মানে বচাপুখুৰীলৈ গৈ আছোঁ এতিয়া ভেলাঘৰ বনাই আছে ভেলাঘৰ বনাই প্ৰস্তুতি চলি আছে ভোগালী বিহুৰ ভেলাঘৰ প্ৰস্তুতি চলি আছে তো এতিয়া আমি বচাপুখুৰীলৈ গৈছোঁ তো ভিডিঅ'টো ভালকৈ চাই থাকক আৰু এতিয়া শিমলুগুৰি চেণ্টাৰৰ ফালৰ পৰা সোমাই আহিলোঁ ভিতৰৰ ৰাস্তাত তো লগৰকেইটাক লৈ পিনি এতিয়া তালৈ যাওঁ সকলোকে চাই থাকক চ' গাইছ এতিয়া আমি আহিলোঁ আৰু এতিয়া গাঁও শিমলুগুৰি চেণ্টাৰৰ পৰা ওলাই আহিলোঁ তো এতিয়া ধলপুৰ ৰোডত আছোঁ এতিয়া কাৰণে শিমলুগুৰি চেণ্টাৰৰ পৰা ওলাই আহিলোঁ আৰু এইফালে আছে আইকন বক্স আছে একদম পূৰা আহি আছোঁ এতিয়া প্ৰস্তুতি একদম মানে ভেলাঘৰ চাবলৈ আহি আছোঁ এইফালে আছে আইকন বক্স তো আহি আছোঁ তো সকলোকে সেইটো চাই থাকক চ' গাইছ শিমলুগুৰি চেণ্টাৰৰ পৰা অলপ আহি আকৌ ৰখিবলগীয়া হ'ল কাৰণ মোৰ লগৰকেইটা মানে সিহঁতি মানে এটালৈকে আহি আছে তো আৰু এটা ফোন কৰিছে বোলে আৰু এটা আহি আছোঁ তো সেইটো কাৰণে ৰখিবলগীয়া হৈছে লগতে মানে আৰু পালোগৈ সেইদিনা অলপ গৈ পিনি তো সেইটো কাৰণে ৰখিবলগীয়া হ'ল তো সিহঁতি আহি আছে তো ভিডিঅ'টো ভালকৈ চাই থাকক আৰু এইফালে আছে আমাৰ আইকন ব্লগছ ডেছক্ৰিপশ্যনত আইকনৰ ইউটিউব চেনেলটো লিংক আছে তো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব নে কি কয় ছাবস্ক্ৰাইব কৰি দিব না তো গাইছ এইফালে একদম মানে ধলপুৰ ৰোডত ৰখি আছিলোঁ বোলে বচাপুখুৰীলৈ গৈ আছোঁ দেন বচাপুখুৰীত মানে ভোগালী বিহুৰ পৰা ভেলাঘৰ বনাই আছে মানে ভেলাঘৰৰ পৰা প্ৰস্তুতি চলি আছে তো এইফালৰ পৰা চক একদম সেইফালৰ পৰা আহি মানে লগৰকেইটা আকৌ ফোন কৰিবলৈ সিহঁতিও আহি আছে তো সিহঁতলৈ ৰখি আছোঁ তো ইয়াত ভিডিঅ'টো ভালকৈ চাই থাকক চ' গাইছ লগৰকেইটা আহি গ'ল আৰু এতিয়া লগৰকেইটাক লৈ একদম গৈ আছোঁ ভেলাঘৰলৈ বচাপুখুৰীত ভোগালী বিহুৰ একদম প্ৰস্তুতি চলি আছে তো তাত ভেলাঘৰ বনাইছোঁ কি বনাইছে মানে ডাঙৰকৈ তো তাত চাবলৈ গৈ আছোঁ তো সকলোকে ভিডিঅ'টো চাই থাকক তো গাইছ এতিয়া একদম আমি শিমলুগুৰিৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া বচাপুখুৰী পামগৈ আৰু বচাপুখুৰীলৈ অলপ দূৰ আছে তো ভেলাঘৰ তাত দেখাবলৈ চেষ্টা কৰিম আহি আছোঁ চক এইফালে আছে আইকন ব্লগছ তাৰপিছত পাছত আছে লগৰকেইটা পূৰা একদম বৰষুণ দি আছে মানে আজি একদম বতৰটো ডাৱৰীয়া হয় ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে আৰু অলপ আগত অকণমান ৰ'দ ওলাইছিল তো আমাৰ ঘৰফালে তো এতিয়া আকৌ ডাৱৰীয়া হৈ গ'ল বতৰটো তো আহি আছোঁ একদম চ' গাইছ আমি আহি একদম পাই গ'লোহি বচাপুখুৰী আৰু এতিয়া একদম পূৰা ধুনীয়াকৈ ভেলাঘৰ বনাই আছে তো তালৈ সোমাই যাম এইখন একদম গেট এখন ধুনীয়াকৈ বনাইছে তো তালৈ ভিতৰলৈ সোমাই যাম চ' ৰাইজসকল এইফালেদি সোমাই আহিলোঁ একদম আৰু এতিয়া একদম মজাকৈ বনাই আছে তো দেখাবলৈ চেষ্টা কৰিম তো সেই চক বনাই আছে একদম ধুনীয়াকৈ চ' ৰাইজসকল এতিয়া একদম তালৈ সোমাই যাম মানে সেইফালৰ গেটৰ ফালৰ পৰা সোমাই আহিলোঁ একদম পূৰা মজাকৈ বনাবলৈ চেষ্টা কৰিছে তো চাওক কি ধুনীয়া লাগিছে আৰু পূৰা ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম কি মজাকৈ বনাইছে চক এইফালে ৰাইজসকল এতিয়া আমি ওপৰত উঠিম ওপৰত উঠিবলৈ চেষ্টা কৰিম ওপৰত উঠি একদম বনাবলৈ চেষ্টা কৰিছোঁ ওপৰলৈ যাওঁ আহক ৰাইজসকল ওপৰৰ পৰা নামি আহিলোঁ এতিয়া একদম তলৰ ছাইডটো দেখাবলৈ চেষ্টা কৰিছোঁ চাওক বুকুৰে ভিতৰতো চেনাই মৰমে বুৱালো ঐ কলি যাই হানি জানি নাচিলে ঐ ৰাইজসকল এতিয়া ভিতৰত সোমাই আহিলোঁ চক ভিতৰত ভিউ চক ভিতৰত সোমাই আহিবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া ওপৰলৈ উঠি যাম এইফালে আছে মানে এইফালে দলং মানে এখন ৰাইজসকল ওপৰৰ ফালৰ পৰা চাওক কি মজা চ' গাইছ এতিয়া আমি ভেলাঘৰৰ পৰা আহিলোঁ একদম মানে এতিয়া ঘৰলৈ যাওঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰি দিয়ক যদি চেনেলকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ কৰক আৰু বেলেগৰ ঠাইৰ লগত বেলেগ ভিডিঅ'ৰ লগত লগ পাবলৈ চেষ্টা কৰিম এইটো প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই টিল টাটা বাই বাই
খুজিলি মৰম মিলাই খুৱালো মৰম মিলাই